Welcome to Grow Up অসম। কোনো এজন মহান মানুহে কৈছে যে যেতিয়া আমি ৰাতিৰ আকাশত জোনটি দেখা পাওঁ তেতিয়া বুজি উঠো যে ভগৱানৰ সৃষ্টি কিমান যে ধুনীয়া। আৰু যেতিয়া আমি সূৰ্যটিলৈ চাওঁ তেতিয়া জানিব পাৰোঁ যে ভগৱানৰ তীব্ৰতা কেনেকুৱা। ঠিক তেনেকৈ যেতিয়া আমি আইনাখনৰ বা দাপোনখনলৈ চাওঁ তেতিয়া বুজি উঠোঁ প্ৰভুৰ কি যে অপৰূপ সুকীয়া সৃষ্টি। এখন গাঁৱত এজন খেতিয়ক, তেওঁ সদায় ঘৰৰ পৰা কিছুনি লগত থকা এটা কুঁৱাৰ পৰা দুটা কলহত পানী কঢ়িয়াই আনে। অৱশ্যে কলহ দুটাও পুৰণি হৈছে, সেয়েহে এটা কলহত ফুটা ওলাইছে। সেই ফুটাটোৱেদি পানী সৰকি যায়। সেই অৱস্থা দেখি লগত থকা কলহটোৱে অহংকাৰ কৰি সেই ফুটা কলহটোক বৰ দুখ লগাকৈ কথা শুনায়। কয় যে তোমাৰ দিন উকলিল আৰু বন্ধু, মোলোকে চোৱা কিমান যে ধুনীয়াকৈ মালিকৰ কামত আহিছোঁ। পিছে তোমাৰ তাত 2 লিটাৰ পানী ধৰে, তাকে মালিকে লৈ আহোঁতে 1 লিটাৰ পানী বাটে বাটে পৰিয়ে আহে। ৰ'বা, যিদিনা মালিকে কথাটো জানিব সেইদিনা তোমাক ভাঙি দলিয়াই দিব চাবা, আৰু নতুন এটা কিনি লৈ আহিব। এনেদৰে বাৰে বাৰে কথা শুনাই থকাত ফুটা কলহটো বৰ উদাস হৈ পৰে আৰু মন মাৰি চিন্তা কৰি বহি থাকে। ভাবে যে সঁচাই মই যে একো কামত অহা বিধৰ নহয়। মালিকে ইমান কষ্টৰে কান্ধত ওলমাই পানী কঢ়িয়াই আনে, কিন্তু মই সেই পানীখিনি ধৰি ৰাখিবলৈ যোগ্য নহয়। এনেদৰে ভাবি কলহটোৱে ভাবিলে যে মই মোৰ দুৰ্বলতাৰ কথাখিনি মালিকৰ আগত কৈ দিম আৰু মোক আঁতৰাই ভাল এটা কলহ লৈ আহিবলৈ ক'ম। কথামতেই কাম। পিছদিনা কলহটোৱে মালিকক কৈ দিলে যে সেই মালিক, আপুনি ইমান কষ্ট কৰে কিন্তু কষ্টবোৰ মিছাতে ব্যৰ্থ হৈ যায়। আপুনি ৰাতিপুৱা 2 কলহ পানী ফুলকৈ ভৰাই আনে, কিন্তু মোৰ ইয়াত আধা কলহ পানীহে থাকে। এতিয়া সময় হৈ গ'ল, মালিক মোক পেলাই দি নতুন এটাকে লৈ আহক। আপোনাৰ পৰা আঁতৰি মোৰো দুখ লাগিব, কিন্তু সময় যিহেতু হ'ল আঁতৰাই নিদিতো উপায় নাই। তেতিয়া মালিকজনে ক'লে, শুনা, চিন্তা নকৰিবা, কাইলৈ ৰাতিপুৱা যেতিয়া আমি আহিম তেতিয়া ধুনীয়া ধুনীয়াকৈ ফুলি থকা ফুল দেখুৱাম চাবা। পিছদিনা কথা দিয়া মতে মালিকে ৰাস্তাৰ কাষত শালি শালি ফুলি থকা ধুনীয়া ফুলবোৰ দেখুৱাই আনিলে। তাৰে কিছু মুহূৰ্তৰ পিছত মালিকে কলহটোলৈ চাই দেখে কলহটো দেখোন আকৌ বেজাৰতে মনটো একেবাৰে মৰা। তেতিয়া তেওঁ কলহটোৰ ওচৰলৈ আহি ক'লে, কি হ'ল, আকৌ মন মাৰি আছা যে? তেতিয়া কলহটোৱে ক'লে আগৰ দৰে নিজৰ দুৰ্বলতাৰ কথাখিনিকে। তেতিয়া মালিকজনে ক'লে, শুনা, আজি দেখা ফুলনিডৰা যে তোমাক অনা ছাইডটোতে যে ফুলি আছে, কাৰ বাবে ইমান ধুনীয়াকৈ ফুলি আছে জানা? কেৱল তোমাৰ বাবে। তোমাতকৈ আগতেই মই জানিছিলোঁ তোমাৰ দুৰ্বলতাৰ কথা, কিন্তু সেই কথাটোক মই চিন্তা কৰাতকৈ সেইটো সুযোগ, শক্তি আৰু সুবিধা হিচাপে লৈ, কিবা এটা ভাল কৰাৰ কাৰক হিচাপে লৈ সেইবাবে বজাৰৰ পৰা গুটি বীজ আনি ঠাইবোৰত সিঁচি দিছিলোঁ, যাৰ বাবে তোমাৰ সহায়ত আজি ইমান ধুনীয়া পৰিৱেশ। এই কাহিনী কেৱল ফুটা কলহটোৰে নহয়, এই কাহিনী মোৰ, তোমাৰ আৰু আমাৰ। এই পৃথিৱীত কোনো মানুহেই সৰ্বসম্পন্ন নহয়। সকলোৰে জীৱনত কিবা নহয় কিবা দুৰ্বলতা আছেই। সেয়েহে বৰ বেছি চিন্তা নকৰি যেনেকুৱাই নহওক নিজকে স্বীকাৰ কৰি লৈ সাহসেৰে আগবাঢ়ি যোৱাৰ পদক্ষেপ হাতত ল'ব লাগে। তেতিয়া দেখা পাবা সেই ফুটা কলহটোৰ দৰে আমি নজনাকৈ বহুত বেছি দূৰ আগুৱাই যাব পাৰিম। শেষত আমাৰ এই প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে? যদিহে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আগলৈ এনেধৰণৰ প্ৰেৰণাদায়ক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ এই গ্ৰ' আপ অসম ইউটিউব চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।